20 বছৰত বড়োলেণ্ডত যিমান মানুহ মৰিছে ভাৰতৰ কোনো ৰাজ্যত ইমান মানুহ কেতিয়াও মৰা নাছিল আজি আপোনালোকে চাওক তাৰ মানে আমাৰ এমএলএ জনে যিমানে দানা নোখোৱা কিয় গাখীৰ দিব নোৱাৰিব কাৰণ দিল্লীত মোদীৰ চৰকাৰ দিছপুৰত বিজেপিৰ চৰকাৰ তাৰ মানে আমি কাক ভোট দিম যিটো গৰুক দানা খোৱালে গাখীৰ দিব যদি আমি দানা খুৱাও গাখীৰ নিদিয়ে তাক ভোট দি কি লাভ হ'ব এতিয়া নিৰ্মল দাক ভোট দিলে গাখীৰ কোকৰাঝাৰৰ পৰাও আহিব দিল্লীৰ পৰাও আহিব দিছপুৰৰ পৰাও আহিব ঠিক কৈছো না নাই মই এতিয়া যদি বিপিএফক ভোট দিও কংগ্ৰেছক ভোট দিও হিয়তি কব আমাৰ চৰকাৰটো কতো নাই ততি আমাক কিয় ভোট দিছিলি 4.5 বছৰ হল কোনটো গুৰু কোনটো গাই গুৰুটো ফালি আছে গাখীৰ নিদে গাখীৰ নোলাই 4.5 বছৰ হল এই বিটিসি নাই গাখীৰ দিয়া নটো কত স্বাস্থ্যটো ভাল কিন্তু গাখীৰ দিব নাজানে সেম সাৰে নাজানে এনেকুৱা গুৰু কিয় ফালিব লাগে তাত স্বাস্থ্যৱান গুৰুটো কিন্তু গাখীৰে নিদে 4.5 বছৰ হল বিৰাট ভুল হল দাদা সেম সাৰে খুব ভুল কৰিলে এইটো 4.5 বছৰ গাখীৰে নিদে জকালি যে আহিছে বিপিএফৰ কিছু প্ৰভাৱ পেলাব নেকি নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে অসমৰ মুখ্যমন্ত্ৰী এলায়েন্স হিচাপে আহিব লাগে আহিছে মতে কেম্পেইন কৰিব লাগে কৰিছে কিন্তু সেম আইছে বুলি এই সিডলি সমষ্টিত একো প্ৰভাৱ নেপেলায় একটাই কথা প্ৰমোদ বড়োৱে যদি আমাৰ দলৰ কৰ্মী নেতাসকলক যদি পুলিচ লগাই পেলাই যদি হুলস্থুল নকৰে আমি জিকিম সেম আইছে বুলি কিবা একটা প্ৰভাৱ পেলাব সেইটো নহয় মই কৈছো না অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো বিটিসিত গুৰু ফালি আছে এই গুৰুটো স্বাস্থ্যৱান ভাল কিন্তু 4.5 বছৰ হল গাখীৰ দিয়া নাই আম্বা স্যাৰ আৰু আন এটা প্ৰশ্ন যেটো 7 তাৰিখ হল ফাৰ্ষ্ট দিন মাত্ৰ ফাৰ্ষ্ট দিনৰ পিছতে ভোট ইলেকশ্যন হ'বলৈ গৈ আছে যেনক আমি আজি সালাখাটি সমষ্টি হিচাপে ঘূৰি আছো যেহেতু আমাৰ সালাখাটি সমষ্টি প্ৰায় 6টা মান বিসিডিসি বা প্ৰাইমাৰী এই পুৰাণা সিডলি সমষ্টিত পৰিছে ইয়াৰ পিছত আমাৰ খাজলগাঁও আছে ইয়াৰ পিছত নিসীমা আছে ইয়াৰ পিছত 14 চিৰাং আছে 13 চিৰাং আছে অন্তত মই তিনিটা বিটিসি সমষ্টিটো আজি প্ৰায় কমপ্লিটে অহাকালি আকৌ আমি নিসীমাত যাম নেক্সট দিনা খাজলগাঁও ইয়াতে শেষ মুঠতে মই আমাৰ এই 5টা সমষ্টিত যিখিনি দেখিবলৈ পাইছোঁ মই বা আমাৰ বিপিএফ দলৰ কৰ্মীসকলৰ যিখিনি ফিডবেক বিপিএফ দলৰ পজিশ্যন খুব ভাল বেয়া নহয় মই যিটো দেখিবলৈ পাইছে আজি ঘূৰি পেলাই এই সালাখাটি সমষ্টি খুব ভাল মুঠতে আমি জিকিম সালাখাটি হিচাপে ইউপিপিএলে নিজকে বিপিএফে জিকি আছে যোৱাকালিও মই 14 চিৰাঙত ঘূৰিছোঁ 14 চিৰাঙতো বিপিএফ হিচাপে জিকি আছে ইউপিপিএল নিজিকে আৰু 13 চিৰাঙতো মই ঘূৰিছোঁ ইউপিপিএল হিচাপে ইয়াতে নিজকে বিপিএফ হিচাপে জিকি আছে তো 5টা সমষ্টিৰ ভিতৰত 4টা সমষ্টিয়ে বিপিএফ দলৰ দখলত আছে তো ইউপিপিএল কেনেকৈ জিকিব এইটোতো অসম্ভৱ যদি জিকে মই হয়তোই কৈ আছোঁ বাৰে বাৰে প্ৰমোদ বড়োৱে আমাৰ বিপিএফ দলৰ কৰ্মী নেতাৰ ওপৰত যদি পুলিচ লগাই পেলাই যদি হুলস্থুল নকৰে বিপিএফ দলে জয়ী হোৱাটো কথা যোৱাকালি মুখ্যমন্ত্ৰী আহিছে তেওঁ কৈছে মানে বিপিএফ দল মানে গাখীৰ দিব নাজানা গুৰু এইবিলাক সেম সাৰে আচলতে নাজানে কথাটো তাৰমানে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ মানে ছাকচেছফুল হৈছে বিটিআৰত শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছে আগত তেওঁ হিংসাত সময়ত ক'বলৈ আহিছিল এতিয়া দুৰ্গা পূজা খাব আহিছে নাই এইবিলাক কৈ লাভ নাই এইবিলাক যেতিয়া বিটিসি চুক্তি হৈছে তেতিয়াৰ পৰাই শান্তি আছে আমাৰ বিপিএফ দলে 15 বছৰ শাসনত সময়ত বিটিসি অঞ্চলত কোনো উগ্ৰপন্থী জন্ম হোৱা নাছিল এই যেতিয়া নাকি প্ৰমোদ বড়োৱে চিফ হয়
বিটিআৰ চুক্তি কৰি পেলাই ছেভ হৈ পেলাই শাসন কৰে এই সময়ত দুটাকৈ নতুন সংগঠন জন্ম হৈছে আণ্ডাৰগ্ৰাউণ্ড অৰ্গেনাইজেশ্যন আৰু বিৰাট অশান্তি আজি প্ৰমোদ বড়োৱে চুক্তি হোৱাৰ পিছত চুক্তি কৰাৰ পিছত NDFB সকলক জেলত এতিয়াও ৰাখি আছে কোনো এজনৰ কেছ উইথড্ৰ হোৱা নাই কোনো এজন NDFB ওলোৱা নাই এইটোৱে দুৰ্ভাগ্যজনক শান্তি নাই প্ৰমোদ বড়ো কৈছে আপোনাৰ যাদু লাঠি কেতিয়াবাই ভাঙি গৈছে প্ৰমোদ বড়োৰ কথা কিয় সুধি থাকে এই বুৰ্বকৰ কথাটো মোৰ চন্দন ব্ৰহ্ম কৈছে আৰু চন্দন ব্ৰহ্মৰ কথাটো বাদ দে ক'ত যে ফাঁচিছে যাম বা প্ৰমোদ বড়ো এই চন্দন এই এফচি অফিচত ফাথৰ মাৰা মানুহ এফচি অফিচত মাল খাই পেলাই কিমান বাৰ ফাথৰ মাৰিছে এই মানুহে এফচিৰ লগত যাই পেলাই মিলাইছে এই এফচিয়ে থাক কিবা মানুহ কৰিব লাগে তাতে পইচা বহি যাম তাত